কুমাৰ সিংহ ভগৱানৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ সংবিধানক প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা সহকাৰে মানি চলিম আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰি মই পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে সংবিধান প্ৰদত্ত আইন অনুসৰি সকলো মানুহৰ ৰীতি নীতিৰ অধিকাৰ কোনো ভয় বা পক্ষপাতিত্ব আবেগ বা শত্ৰুতা নকৰাকৈ মোৰ নিজৰ দায়িত্ব পালন কৰিম। ভগৱানৰ নামত শপত খাই কওঁ যে কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মোৰ বিবেচনালৈ অহা কোনো বিষয়ে বা মই কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে কৰ্তব্য পালন কৰাৰ সময়ত মোৰ জ্ঞাত হ'ব পৰা কোনো বিষয়ে কোনো ব্যক্তি বা ব্যক্তি সমষ্টিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ব্যক্ত নকৰো। কুমাৰ সিংহ ভগৱানৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ সংবিধানক প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা সহকাৰে মানি চলিম আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰি মই পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে সংবিধান প্ৰদত্ত আইন অনুসৰি সকলো মানুহৰ ৰীতি নীতিৰ অধিকাৰ কোনো ভয় বা পক্ষপাতিত্ব আবেগ বা শত্ৰুতা নকৰাকৈ মোৰ নিজৰ দায়িত্ব পালন কৰিম। ভগৱানৰ নামত শপত খাই কওঁ যে কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মোৰ বিবেচনালৈ অহা কোনো বিষয়ে বা মই কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে কৰ্তব্য পালন কৰাৰ সময়ত মোৰ জ্ঞাত হ'ব পৰা কোনো বিষয়ে কোনো ব্যক্তি বা ব্যক্তি সমষ্টিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ব্যক্ত নকৰো। কুমাৰ সিংহ ভগৱানৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ সংবিধানক প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা সহকাৰে মানি চলিম আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰি মই পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে সংবিধান প্ৰদত্ত আইন অনুসৰি সকলো মানুহৰ ৰীতি নীতিৰ অধিকাৰ কোনো ভয় বা পক্ষপাতিত্ব আবেগ বা শত্ৰুতা নকৰাকৈ মোৰ নিজৰ দায়িত্ব পালন কৰিম। ভগৱানৰ নামত শপত খাই কওঁ যে কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মোৰ বিবেচনালৈ অহা কোনো বিষয়ে বা মই কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে কৰ্তব্য পালন কৰাৰ সময়ত মোৰ জ্ঞাত হ'ব পৰা কোনো বিষয়ে কোনো ব্যক্তি বা ব্যক্তি সমষ্টিৰ লগত প্ৰত্যক্ষ